হাইস্ট কাম কৰা মানুহ এটা ভালে সময় মোবাইল নমস্কাৰ এণ্ড ৱেলকাম টু বেক মাই ইউটিউব চেনেল। হে গাইছ, মই আছিলোঁ ঘৰত। মানে আমাৰ চকৰ এটা পাকৰি গছ আছে, ডাঙৰ পাকৰি গছ এটা আছে, মানে আমাৰ জন্মৰ আগৰে। তো সেইটো বোলে মানে ঠানি এটা ভাঙি ৰাস্তাত পৰি গৈছে। তো মানে গাড়ীলৈ যাব পৰা নাই। তো আহিলোঁ চাওঁ ক'ত কেনেকৈ ভাংছি ঠানিটো। মানে গাড়ী পুৰা জাম লাগি গৈছে। তো মই আহিছোঁ দেখাই আছোঁ ক'তনো জাম লাগিছে। তো আমাৰ ৰাস্তাটো এইটো পুৰা বোকা বোকা। মানে যোনটো গাছ আছিল সেইটো আমাৰ জন্মৰ আগৰে গাছ, একদম বহুত পুৰণা গাছ। তো এইটো ঠাইটো ভাঙিছে বুলি মই দেখাইছোঁ ক'ত ভাঙিছে। তো গাছ এইটো আছিল ঠাইটো। গাছটো চাব পাৰে, মানে বহুত বহুত ডাঙৰ গাছ। মানে আমি যিটো জন্মে হোৱা নাই তেতিয়াৰ পৰা আছিল এইটো বহুত ডাঙৰ পাকৰি গাছ। তামাম বম এইটো ঠাইটো ভাঙিছে। এইটো ঠাইটো এতিয়া নগৈছিলো গাড়ী যাবাই নোৱাৰিব। সেইফালে পুৰা গাড়ী জাম লাগি গৈছে, গুৱাহাটী যাবা গাড়ী বাছগিলা। ডাঙৰ গাছ আছিল বাকী গাছ, মানে এইটো ঠাইটো মানে হালি আছিল আগৰ পৰাই। তো আজি মানে অলপ পচি গৈছিল না গুড়ত, তাৰ কাৰণে ভাঙি গৈছিল। গাড়ীগিলা পাৰ হ'ব না, গৈ পুৰা জাম লাগি গৈছে। তইতো আমাৰ ঠাইটো কাটি কেনে দিব। তই মানে বহুত ৰিক্সত মানে পাৰ হৈছে গাড়ীগিলা আৰু না, বাইচত লাগি আছে না। গাছ কেইটা মিচিং লগত কাটি কেনে তাৰপিছত গুচাই দিব লাগিব। গাইছ ৰাস্তা ক্লিয়াৰ, ইটো গুচাব আছে এতিয়া। ইটো বলি হ'ব ভালে সময় মোবাইল বল নেতা বল নেতা হ্যাঁ গাড়ীগিলা পাৰ হৈছে এতিয়া। গাছটোৰ ভিতৰত পুৰা ফপলা আহিছে, সেইকাৰণে ভাঙি গৈছে। এতিয়া চৰাই ভাল হৈছিলে মানে ফপলা এইফালে ফপলা পাতা মুহুৰ্তিটো কষ্ট বহুত।
গাইছ এতিয়া হ'ল এইখিনি আমাৰ জেগাটো আৰু না এইটো হ'ল আমাৰ কেনেতল চক তো এইটো আমাৰ শিৱ মন্দিৰ তো ইয়াতে মানে কেইদিনমান পিছত মানে বিশ্বকৰ্মাত আৰু বিশ্বকৰ্মাত মানে ফাংচন হ'ব তো আহিব চবে এতিয়া আমাৰ চকতে হ'ব এইটো ফিল্ডটো আমাৰ চকতে আছিল আৰু গাছটো ভাঙি যাবাটো এইটো ফাংচনৰ বেনাৰখন চাইডতে আনিলে হ'ল আপোনালোকে এইটো গাছটো আছিল ভাঙি গৈছিল তো এইটো ক্লিয়াৰ হৈ গ'ল ৰাস্তাৰ পৰা গাড়ী চাড়ী যাব পাৰে এতিয়া অলপ লাগিছে দিলোঁ দিয়ে নহওক গাড়ীটো পাৰ হ'ব পাৰে ইয়াতে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ